হেল্ল', আজি ওলাইছোঁ লগৰ এজনীৰ ৰুমত। ওচৰৰ বৌজনীয়ে লগ ধৰিলে, ব'লক আজি গৈ কি কৰোঁ চাওঁ। এয়া মই ৰুমৰ পৰা ওলাইছোঁ। প্ৰথমতে দৰ্জাখন মাৰি লওঁ। এইপিনে চাওকচোন, ইমান ৰ'দ দিছে আজি কেৰেলাত। এইপিনে চাওকচোন, মোৰ ফুলখিনি ইমান ধুনীয়াকৈ হৈছে, কিন্তু ধূলিৰ কাৰণে গোটেই অৱস্থা বেয়া হৈ গৈছে। এইপিনেও আছে, লাই শাক ফুলিছে। চাওকচোন, ৰাস্তাটো নতুনকৈ বনালে যে, এডোখৰ বনাব আছে, খুব ধূলি, গোটেই গছ ফুলবোৰৰ অৱস্থা বেয়া হৈ গৈছে। আমাৰ ৰুমৰ পৰাই মেইন ৰাস্তা ওলাই থাকে, টাউন যাবলৈ বৰ এটা দিগদাৰ নহয়। এডোখৰলৈ গ'লেই অটো পোৱা যায়। সেইকাৰণে আমাৰ ৰুমৰ ওচৰতে একদম। এইটো আমাৰ লগত থকা বৌজনীহঁতৰ ৰুমটো। বৌ যাব এতিয়া লগত। গৈ আছোঁ দেই, পোৱাগৈ নাই লগত বৌ। সেয়া গৈ আছোঁ লগৰজনীৰ ৰুমত। এইডোখৰতে সেইখন দেখিছেনে, এখন অংগনবাদী স্কুল। বহুত ৰ'দ দিছে। আমি পালোহি লগৰজনীৰ ৰুম। ব'লক কলিং বেলটো বজাই দিওঁ, ওলাই আহিব তাই। দৰ্জা খুলিছে। পালোহি দেই সেইজনী। ভাত খাই যাবলৈ ক'লে, দোকানৰ পৰা কিবা বজাৰ কৰিবলৈ আহিছোঁ। গৈ আছে। দোকান পালোহি। ইয়াত চাওকচোন, এয়া তৰমুজ, এইপিনে মাটি কঁঠাল, কল আছে। বুজিছেনে, কল। এই কলটো কিন্তু চিপছ বনাই খোৱা হয়, খাবলৈ ভালেই লাগে। এইপিনে এয়া চব্জিও পোৱা যায়, বস্তু চবেই আছে। এইপিনে তাই ডিম ল'লে আৰু মানুহজনৰ চুলিত লগাবৰ কাৰণে এটা কালাৰ ল'লে। এয়া অসমৰ পৰা দিয়া মাটিমাহ পিচিছোঁ আমি, দেখিছে নহয়। এয়া আমি ডলা লোৱা নাই কাৰণে কাঁহীতে জাৰিছে, ডলা লোৱা নাই যে ইয়াত, সেইকাৰণে। এয়া দেখিছে নহয়, লৈ দিলে দোকানত লগৰজনীয়ে। খাম আৰু সেইপিনে ভাতৰ হুইচেল মাৰিছে। লালিপপটো দেখি আগৰ স্কুলীয়া দিনবোৰলৈ মনত পৰি যায় আৰু। স্কুলৰ পৰা আহোঁতে আমি সদায় খাই আহিছিলোঁ যে আগতে। এইজোপা লগৰজনীৰ ঘৰত পুৰৈ শাক নে কি এজোপা। মই ভিডিঅ' বনাইছোঁ কাৰণে লগৰকেইজনীয়ে তামাম হাঁহি আছে, দেখিছে নহয়। এইজোপা পুৰৈ শাক পুৰা বগাই আছে। মেলা চাবলৈ যাওঁতে বিলাহী গুটিৰ পেকেট আনিছিলে বৌয়ে, পচাইছিলে, দেখিছে নহয়, ধুনীয়াকৈ হৈছে। এয়া লগৰজনী ঘৰৰ ফুলৰ পুলি অলপ এনেকৈ থৈছে তাই। কৈছিলে লগৰজনীৰ ৰুমত আহিছোঁ বুলি। আজি সোমবাৰ আছিল, মই মৰ্ণিঙত ভাত খোৱা নাছিলোঁ, সেইটো কাৰণে তাই লৰালৰিকৈ ভাত বনালে। ব'লক চাওঁ ভাতত কি ৰান্ধিছে তাই আমালৈ। লগৰজনীৰ ৰুমৰ পৰা পালোহি, কাপোৰ চেঞ্জ কৰি ল'লোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। মই সদায় এনেদৰে এটা সৰু মিনি ব্লগ দিবলৈ চেষ্টা কৰিম আপোনালোকক। সদায় মৰম দি যাব। বাই।